জান, সঁচাই আমাৰ 10 বছৰ ভাল পোৱাৰ পাছত আজি আমাৰ বিবাহ সম্পূৰ্ণ হ'ল, হয়নে বাৰু? জান, সঁচাই যে কিমান বছৰ মূৰত আমি দুয়ো এনেকে লগ পাইছোঁ ন? মনটো সঁচাই বহুত ভাল লাগিছে। পিছে হানিমুন বনাবলৈ ক'ত যাম বুলি ভাবিছা? জান, হানিমুন বনাবৰ কাৰণে শ্বিলঙলৈ গ'লেই ভাল হ'ব যেন লাগিছে ন? কাৰণ এতিয়া নৱেম্বৰ মাহ, বৰফো পৰিব। তাতে অলপ দুইটাই বহুত খেলিম, ভাল লাগিব ন কিবা এটা দুইটাই। জান, তাকে কৰিব লাগিব। কাৰণ তোমাৰ আকৌ ছুটিও নাপাবা নহয়। ৰ'বাচোন, মোৰ ফোন এটা আহিছে। जैन साहब, हाँ जैन, तेरे को कल छुट्टी से वापस आना है, ठीक है? तेरे को कल ही इमीडिएटली ज्वाइन करना है। ठीक है साहब। কাৰ ফোন আহিছিল? আমাৰ অফিচৰ পৰা ফোন আহিছিল। মই কাইলৈ ইমিডিয়েট ডিউটিত জইন কৰিব লাগে। আমাৰ এইবাৰ হানিমুন যোৱা নহ'ব আৰু। হ'ব দিয়া, ব'লা এতিয়া শুই থাকোঁ। কাইলৈ মই ৰাতিপুৱাই সোনকালে ফ্লাইটত যাবগৈ লাগিব। সঁচাই তুমি গ'লেনে মই কেনেকে থাকিম? মই আজি বিয়া হোৱা এদিন হোৱাই নাই, তুমি যাবই ল'লা। হানিমুন বনাব যাম বুলি ভাবিছিলোঁ, তাও আশা পূৰণ নহ'ল। নাকান্দিবা জান, যাবই লাগিব। ডিফেন্সৰ ডিউটি জানাই নহয়। হ'ব বাৰু, মই আকৌ গৈ তাত কিয় মাতিছে সুধি লওঁ। পাৰিলে মই আকৌ ছুটী লৈ আহিম নহয়, চিন্তা নকৰিবা। প্লিজ, তুমি এনেকৈ কান্দিলে ময়ো বহুত ভাগি পৰিম, প্লিজ। হেল্ল' জান, মই এয়াৰপৰ্ট আহি পালোহি। মই এতিয়া ফ্লাইটত যাবলৈ লৈছোঁ দেই। প্লিজ তুমি কান্দি নাথাকিবা। সঁচাই যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিক ভাল পায়, এই চেনেলটো লাইক আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ। আৰু আগলৈ নতুন ভিডিঅ' এনেদৰে মই লৈ আহিম আপোনালোকলৈ।